বন্ধুসকল, যদি ভিডিঅ'টো ৰাতিপুৱা চাই আছে গুড মৰ্ণিং, যদি ইভিনিং চাই আছে ইভিনিং, আৰু ৰাতি চাই থাকিলে গুড নাইট। তো পুলিচৰ ইণ্টাৰভিউ আহি আছে, মোৰ 26 তাৰিখে আছে। কাৰ কিমান তাৰিখে আছে নাজানো আৰু। তো লগৰো বহুত আছে, তো প্ৰেক্টিছটো কৰিব লাগিব ন, অলপ চলপ প্ৰেক্টিছ নকৰিলে আৰু কি হ'ব গৈ। তো বলক অলপ পুলিচৰ দৌৰা দৌৰি জাপা জাপিয়ে কৰি আহোঁ, প্ৰেক্টিছ একেলগে বলক। তো সেই বন্ধুসকল, কেনে দেখিলে জাম্পিং ভিডিঅ' পুলিচৰ কাৰণে। পুলিচৰ কাৰণে ৰেডি হৈ থাকক, কাৰ কেতিয়া আছে ভালকৈ প্ৰেক্টিছ কৰক, এক্সেলেণ্ট মাৰি দিয়ক জাম্পিঙত, ৰাণত ধুনীয়াকৈ চাকৰিটো এইবাৰে লৈ লওক। আৰু নে মামাই আকৌ পিছত কৰোণা বুলি কয় এইবাৰো কেঞ্চেল নহ'ব, আমিতো দৌৰিব কৈছিলোঁ ঠিকে, কিন্তু স্বাস্থ্যৰ কাৰণেহে ভাল দৌৰাত। মামা কওঁতে ঠিক নাই, একো নাই, কিন্তু সেইবিলাক নহওক, ইণ্টাৰভিউটো ভালে ভালে হওক, চাকৰিবোৰ মানে লিগেলত যাব লাগে। আৰু চবেই চেষ্টা কৰি আছে, ইমান কষ্ট কৰি আছে, লিগেলত যাব লাগে। তো ধুনীয়াকৈ প্ৰেক্টিছ কৰক, আপোনালোকৰ নিশ্চয় হৈ যাব এইবাৰ। মোৰতো আৰু আমাৰ বয়স গ'লে আৰু সেইটো এটা লাষ্ট চান্স, কিন্তু কি হয় নাজানো, ক'তনো পাম, ৰাণতে নাপাম চাগে, বহুত দিন প্ৰেক্টিছ কৰাই নাই। তো আপোনালোকে প্ৰেক্টিছ কৰা হাৰ নামানিব, কৰি থাকক, নিশ্চয় এদিন এইবাৰ হৈ যাব ছাকচেছ। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক, বহুত বহুত ধন্যবাদ।